ষ্টিং ইয়াতে আমি প্ৰথমতে এটা ডিচিশ্যন ল'লে যে আমি অপজিশ্যন হিচাপে আমি বহিম, এইটো 1 নম্বৰ। 2 নম্বৰত আমি দিছোঁ যে BPF দলক যে আমাৰ BTC বাকী ৰাইজে ইমান মানে সহায় কৰিলে, BTC বাকী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীয়ে আৰু বিভিন্ন দল সংগঠন আছে আমাৰ BTC অঞ্চলত, জাতীয় সংগঠন আছে, ইহঁতেও আমাক BPF দলক বহুত সহায় কৰিছে। তাৰ কাৰণে আমি BTC বাকী ৰাইজৰ লগতে যিমান জাতি জনগোষ্ঠীৰ দল সংগঠন আছে সকলোকে আমি ধন্যবাদ দিছোঁ যে আমাক যে BPF দলক যে ছিংগল লাৰ্জেষ্ট কিবা হিচাপে আমাক জিকাই দিলে। আমি 17 পাইছোঁ, বেলেগ দল হিচাপেতো যেনিবা BJP হিচাপে 9খন, UPPL হিচাপে 12খনেই পাইছে, ছিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে আমি জিকিছোঁ। তো সেইটো অৱদান আমাৰ BTC বাকী ৰাইজত আমি দিবই লাগিব। আৰু লগতে যিমান দল সংগঠন আছে, ৰাজবংশী জনগোষ্ঠীৰ হওক বা মুছলিম জনগোষ্ঠীৰ হওক বা গোৰ্খা বা কলিতা জনগোষ্ঠী বা আমাৰ মুঠতে গোৰ্খা হওক, ৰাজবংশী হওক, আদিবাসী হওক বা মুছলিম হওক, কলিতা হওক, মদাহী হওক, শৰণীয়া হওক বা সূত্ৰধৰ হওক বা নাথযোগী হওক, সকলো দল সংগঠনে আমাক সহায় কৰিছে। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰত আমি লৈছোঁ যে কি কয় 2021ৰ যিটো এছেম্বলি ইলেকশ্যন, সেইটো ঠিক ঠাক কৰিবৰ কাৰণে আমাৰ মাজত এটা ক'ৰ কমিটি 10-11জনীয়া আমি বনাই লৈছোঁ, প্ৰেছিডেণ্ট ময়ে। আৰু ইয়াৰ পিছত আমি লাষ্টত আমাৰ BPF দলৰ পৰা যিসকল আঁতৰি গৈছে, আমাৰ দলটো এৰি পেলাই বেলেগ দলত সোমাইছে, সেইসকলক ডাইৰেক্ট এক্সপেল। এই 4টা 6 বছৰৰ কাৰণে কিমানজন মানে প্ৰাইমাৰী লেভেলৰ পৰা আছে, কিছুমান ব্লক লেভেলৰ পৰা আছে, কিছুমান ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আছে, কিছুমান চেণ্ট্ৰেল লেভেলৰ পৰা আছে। মুঠতে যিসকল আমাৰ দলৰ এৰি পেলাই, আমাৰ দলটো এৰি পেলাই বেলেগ দলত সোমাইছে, সিহঁতকে ডাইৰেক্ট এক্সপেল 6 ইয়াৰ্ছৰ কাৰণে। ছাৰ, আপোনালোকৰতো বহুত দিন ধৰি মিত্ৰতা আছিলে, BJP এতিয়াও চলি আছে। আগন্তুক দিনত ছাৰ কেনেকুৱা ধৰণে নাই এইবিলাক নুঘটিব। এতিয়া আমি অপজিশ্যনত আছে, অপজিশ্যনত বহিম। 1 নম্বৰ সেইটোৱে লৈছে। 2 নম্বৰত আমি BTC বাকী সকলো জাতি জনগোষ্ঠীৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, আমাক যে ইমান সহায় কৰিলে যোৱা BTC নিৰ্বাচনত। আৰু যিমান দল সংগঠন আছে সকলোকে আমি ধন্যবাদ দিছোঁ। 2 নম্বৰ। 3 নম্বৰ হ'ল আগন্তুক 2021ৰ নিৰ্বাচনৰ কাৰণে এটা ক'ৰ কমিটি বনোৱা হ'ল। 4 নম্বৰত হ'ল BPF দল এৰি পেলাই যিমান মানুহে বেলেগ দলত গৈছে, প্ৰাইমাৰী লেভেল হওক, ব্লক লেভেল হওক, ডিষ্ট্ৰিক্ট লেভেল হওক, চেণ্ট্ৰেল লেভেল হওক, ইহঁতক ডাইৰেক্ট এক্সপেল। BJPহে জানিব, BJPহে জানিব। 21ত নাই, এইবিলাক ঠিক কৰিবৰ কাৰণে এটা ক'ৰ কমিটি বনাইছেহে আমি। বিৰোধী দল চাব কাৰ লগত কি কৰিব নকৰিব, এইবিলাক গোটেই কথা আমি আলোচনা কৰিব। যদি কোনোবা যদি BPFে বেলেগৰ লগত নাযাব, কোনোবা যদি আহে আমাৰ দুৱাৰ খোলা, কোনোবাই যদি আহে, কিন্তু BPF হিচাপে আমি বেলেগ দলৰ লগত চাবিল নহ'ব। আজি প্ৰমোদ বৰাই সমগ্ৰ ইহঁতৰ কথা এইটো। আমি অপজিশ্যনত থাকি অপজিশ্যনে কোনোবা কেতিয়াবা সহায় কৰি নেকি? অপজিশ্যন যি কাম কৰিব তাকে অপ'জ কৰিব, এইটোতো অপজিশ্যনৰ ৰল। ছাৰ গুৱাহাটীত যিখিনি পৰিষদ আছিলে লিলি হোটেলত, আজি শ্বিলঙত নিয়া হৈছে তেখেতসকলক। ভয় নাথাকিলে এনেকুৱা হোটেলত ৰাখি নেকি? ভয় থকা কাৰণতে হোটেলত ৰাখিছে লিলিত ইমান দিন। আৰু নাই আহা। আমাৰ কোকৰাঝাৰতে আছে, মই থৈছোঁ। কোকৰাঝাৰত মই থৈছোঁ, একেলগে থাকিব লাগে বুলি। হা, নহ'লে বেলেগ হোটেল ৰাজনীতি কিয় লৈ যাব লাগে? ইমান বিশ্বাসঘাতক ইহঁতৰ নিজৰ ভিতৰতে। এইবিলাক হ'ব না বনাম।